আৰু এই স্পেচিয়েল বস্তুটো হৈছে বৰপেটা ৰাঙাডিমা এইটো ৰাঙাডিমা হয় না ৰাঙাডিমা একদম গৰম আছে মই কাগজটো ল'ব লগা হৈছে এনেদৰে একদম গৰম আছে আৰু অকল ৰাঙাডিমা নহয় ৰাঙাডিমা আৰু আলু ভাজি মই আলু ভাজিটো দেখুৱাই আছোঁ হেল্ল' গাইজ জেকেছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ মই আছোঁ আজি বৰপেটা আৰু বৰপেটা কীৰ্তন ঘৰত আহিছোঁ আৰু ইয়াৰ পৰাই আপোনালোকক দেখুৱাই আছোঁ বৰপেটা দৌল উৎসৱ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব
होली खेलत है नंदलाल धरती अंबर उड़े गुलाल ये होली खेलत है रंगों की मस्ती में डूबे झूम रहे नर नारी मार रहे सब एक दूजे को भर भर के पिचकारी मार रहे सब एक दूजे को भर भर के पिचकारी और आई फागुन में चाल सारी नगरी हुई निहाल के होली खेलत है আতচবাজি প্ৰদৰ্শন এয়া হেমন্ত নাথৰ আতচবাজি প্ৰদৰ্শন তো গাইজ মই কীৰ্তন ঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ বহুত মানুহ এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মানে বৰপেটাৰ দৌল উৎসৱৰ এটা বিশেষ বস্তু এটা এইটো খোৱা বস্তু হয় বিশেষ একো নহয় মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ একদম স্পেচিয়েল আৰু वीडियो भी आप यूट्यूब पर चलाते हैं আৰু এই স্পেচিয়েল বস্তুটো হৈছে বৰপেটা ৰাঙাদিমা যে ৰাঙাদিমা হয় না ৰাঙাদিমা একদম গৰম আছে মই কাগজটো ল'ব লগা হৈছে এনেদৰে
একদম গৰম আছে আৰু অকল ৰঙা ডিমা নহয় ৰঙা ডিমা আৰু আলু ভাজি মই আলু ভাজিটো দেখুৱাই আছোঁ আৰু এইটো হৈছে আলু ভাজিটো তো গাইজ মই এটা কথা কওঁ বৰপেটাত যদি আপুনি দৌল উৎসৱ চাবলৈ আহি যদি ৰঙা ডিমা আৰু আলু ভাজি নাখায় তেন্তে বৰপেটাত দৌল উৎসৱ চাব আৰু কোনো মিনিঙে নাই কাৰণ যিটো দৌল উৎসৱৰ যিটো মজা সেই মজাটো ৰঙা ডিমা আৰু আলু ভাজিৰ মাজতে সোমাই আছে আৰু ৰঙা ডিমা মানে কি গম পাইছেনে ৰঙা ডিমা মানে হৈছে কণীটো যিটো আমি বইল কণী খাওঁ সেই কণীটো মানে তেলত দি কেনে মানে কি হালধি অলপ দি কেনে ৰঙা কৰি ভাজে তাকে ৰঙা ডিমা বুলি কয় ইয়াতে বাৰু যি নহওক একচুৱেলি ৰঙা ডিমা আৰু আলু ভাজিটো অকল দোকানতে নহয় মানে বৰপেটাৰ এইটো মানে পৰম্পৰা হয় এইটো হোলীৰ দিনাখন মানে কি আমি যেনেকৈ মাঘৰ বিহুত কাৰোবাৰ ঘৰলৈ গ'লে লাড়ু পিঠা দিয়ে তেনেকৈ মানে ফাকুৱাৰ দিনা যদি আমি বৰপেটাৰ বিশেষকৈ বৰপেটাৰ মানুহখিনি আৰু যদি কাৰোবাৰ ঘৰত যাওঁ তেতিয়াহ'লে আমাকো সেই লাড়ু পিঠাৰ দৰে আলু ভাজি আৰু ৰঙা ডিমা খাবলৈ দিয়ে